হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আজি যথেষ্ট ক্ষোভিত দুখিত আৰু তেওঁলোকৰ নেতৃত্বৰ প্ৰতি মোহভংগ আৰু সেইকাৰণে আমাৰ মানুহবোৰ আজি লগত তেওঁলোকে যোগাযোগ কৰিছে আৰু আমাৰ দলটোক যোগদান কৰিছে আৰু বিশেষকৈ যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গৰ তদন্ত লৈ আজি নিজৰ যি ৰাজনীতি কৰি আছে বা বিফলতা কৰি আছে বা যি কৰি আছে আমিতো বুজি পোৱা নাই কি কৰিবলৈ বিচাৰে কিন্তু এই সময়ত তেওঁ যিবোৰ সিদ্ধান্ত আৰু যিবোৰ কথাবোৰ কৈ আছে তাৰ পিছত বিজেপি দলৰ কৰ্মীখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আৰু মোহভংগ হৈছে আৰু সেইকাৰণে ভাবাতকৈ বেছি মানুহবোৰ এতিয়া বিজেপি দলটোক এৰিবলৈ আৰম্ভ কৰিছে দেখিছেই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত জুবিন গাৰ্গৰ তদন্তত ন্যায় আমি দেখা নাপাম ন্যায় পোহৰ আমি দেখা নাপাম সঁচা কথা পোহৰ আমি দেখা নাপাম আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি গোটেই দলটোকে এটা ধ্বংস কৰি য'ত কোনো আদৰ্শ নাই য'ত কোনো বিবেক নাই য'ত কোনো চিন্তাধাৰা নাই মাত্ৰ প্ৰাইভেট লিমিটেড ফাৰ্ম দৰে ব্যৱহাৰ কৰি আছে এই প্ৰাইভেট লিমিটেড ফাৰ্মৰ ভিতৰত 5জন মূল ডিৰেক্টৰ আছে এই ডিৰেক্টৰৰ ভিতৰত হৈছে এজন ইয়াৰে স্থানীয় মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া বাকীখিনি পীযুষ হাজৰিকা ডাঙৰীয়া মানৱ ডেকা ডাঙৰীয়া জয়ন্ত বৰুৱা ডাঙৰীয়া দিগন্ত কলিতা ডাঙৰীয়া আছে আৰু সেইকাৰণে বিজেপি কৰা মানুহবোৰে কৈছে কি এতিয়া তেওঁলোকৰ দল হৈ থকা নাই দলৰ ভিতৰত ৰাজনৈতিক চিন্তাধাৰা থাকে আদৰ্শ থাকে স্বাভিমান থাকে আবেগ থাকে ইতিহাস থাকে পৰিকল্পনা থাকে কিন্তু এতিয়া বিজেপি দল হৈ থকা নাই বিজেপি হৈ গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্ম য'ত প্ৰত্যেকগৰাকী ব্যক্তি নিজৰ পৰিবাৰৰ নামত কোটি কোটি টকাৰ ধন সম্পত্তি